বন্ধুসকল, টি আৰ্মি অথবা টেৰিটৰিয়েল আৰ্মি ৰেলী কেতিয়াৰ পৰা আমাৰ অসমত ষ্টাৰ্ট হ'ব হয়তো বহুত কেণ্ডিডেটে ভাবি আছে। ইয়াৰ ৰেলী ষ্টাৰ্ট হ'ব 15 নৱেম্বৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 1 ডিচেম্বৰলৈকে। ইয়াত চেলাৰী দিয়া হ'ব 15,500 টকাৰ পৰা 69,400 টকালৈকে। ইয়াত কোনো ধৰণৰ এপ্লাই কৰিব নালাগে। টি আৰ্মি কেণ্ডিডেটবোৰৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব, মেক্সিমাম এজ 42 বছৰ হ'লেহে টি আৰ্মিত যাব পাৰিব। তাৰপিছত হৈছে এপ্লিকেশ্যন ফিজ। জেনেৰেল OBC EWS কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে, ST SC কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত হৈছে এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াত 10 পাছ, 12 পাছ, 8 পাছ সকলো কেণ্ডিডেটে ইয়াত যাব পাৰিব। তাৰপিছত হৈছে কেটেগৰী। টেৰিটৰিয়েল আৰ্মি ৰেলী TA ভেকেঞ্চি 2025, টোটেল পোষ্ট 1422। তাৰপিছত হৈছে টি আৰ্মি কেণ্ডিডেটবোৰৰ হাইট হ'ব লাগিব 160 চেণ্টিমিটাৰ আৰু ৱেইট হ'ব লাগিব 50 কেজি আৰু চেষ্ট 77 চেণ্টিমিটাৰ। তাৰপিছত হৈছে টি আৰ্মি চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব ফিজিকেল ফিটনেছ টেষ্ট, ট্ৰেড টেষ্ট, মেডিকেল এক্সামিনেশ্যন, ৰিটেন এক্সামিনেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত হ'ব ফাইনেল মেৰিট লিষ্ট। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে, নিজে চেক কৰিব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যন লিংক দিয়া আছে, গৈ ডাউনলোড কৰি নিজেই চেক কৰিব পাৰিব। চ' আজি ভিডিঅ'টো এইখিনি আছিল। বন্ধুসকল, এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিকোনো ধৰণৰ চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ এইটো চেনেলত আগতীয়াকৈ পাব। আৰু হোৱাটছএপ এণ্ড টেলিগ্ৰামৰ লিংক দিয়া আছে, জইন হৈ লওক। যিকোনো ধৰণৰ চাকৰিৰ আপডেট হোৱাটছএপ এণ্ড টেলিগ্ৰামৰ গ্ৰুপত আগতীয়াকৈ দি দিওঁ। থেংক ইউ। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল।